ওদালগুৰি জিলাত বহুত অহা হয়, চিনাকি আপন জিলা এখন, কিন্তু আগত আহিছিলোঁ দলীয় সংগঠনৰ কামত। আৰু এইবাৰ বিশেষভাৱে অসম চৰকাৰৰ এগৰাকী বিধায়িকাৰ লগত এগৰাকী মন্ত্ৰী হিচাপে আজি তাকো অভিভাৱক মন্ত্ৰী। অভিভাৱক বুলি কওঁতে এটা বেলেগ অৰ্থ বুজাই জানে, একদম মানে এই জিলাখনৰ বিশেষ দায়িত্ব এটা থাকিব। আৰু অকল মানে মোৰ জানে আপোনালোকৰ দুটা বিভাগ আছে, মীন পালন আৰু লগতে পশুপালন আৰু চিকিৎসা, দুটা মিলি দুটা বিভাগ। এই দুটা বিভাগটো ইয়াততো পাৰালৈকে মই চামেই। আৰু বাকী অভাৱে সকলো ডিপাৰ্টমেণ্টৰ আজি বিষয়াসকলৰ আলোচনা আজি জাষ্ট প্ৰথম আমি পৰিচয় আৰু অলপ সামগ্ৰিকভাৱে আলোচনা কৰিছোঁ। আমাৰ মাননীয় সাংসদ ৰাজীৱ সভাপতি মহোদয় দিলীপ ডাঙৰীয়াও আছিল, বেছিকৈ ধৰি সকলো বিভাগ, আমাৰ চৰণ বড়ো মাজবাটৰ তেখেতো আছিল, বিকন ডেকা, মহেশ্বৰ বড়ো, আমি গোটেইখিনি বহিছিলোঁ। আৰু গোটেইকেইটা ডিপাৰ্টমেণ্টৰ মুৰব্বী বিষয়াসকল আছিল। গতিকে আজি কেইটামান বিষয়ে বিশেষভাৱে আলোচনা কৰিম। অলপ আছে ধৰক কৰিবইতো লাগিব, সদায়নো কথা কৈছোঁ একেদিনা সমাধান যথেষ্টখিনি হৈছে। আৰু বাকীখিনি অভিভাৱক মন্ত্ৰী হিচাপে বিধায়কসকল আছে, এজন মন্ত্ৰী আছে ওদালগুৰি জিলাত। গতিকে আমাৰ সাংসদ মহোদয়টো আমাৰ লগত সকলো সময়তে আছে, বিশেষ জটিল হ'ব নালাগে, কামখিনি একেলগে আমি আলোচনা কৰি আগবঢ়াই দিম। আজিতো আৰু ক'বই নালাগে, মোৰ টংলাত মোৰ মাৰ ঘৰ, মই ওদালগুৰি জিলাৰে এগৰাকী জীয়ৰী। আৰু তাত আকৌ নিজৰ গৃহ জিলাৰ নিচিনা অনুভৱ এটা, যে অকল সেই বুলি নহয়, সকলো জিলাৰ কাৰণে কাম কৰিব লাগিব, দায়িত্ব মন্ত্ৰী অসমখনৰ আছে যেতিয়া হিচাপ কৰি যাম। ওদালগুৰি জিলালৈ নতুন কিবা পৰিকল্পনা হ'ব নেকি? পৰিকল্পনা আজি তেনেকৈ নাই। এতিয়া মোৰ যিকেইটা বিভাগ সেইকেইটা মেইনলি চোৱা হৈছে। ইয়াত মানে মীন পালন কৰি মানুহে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে, পশুপালনৰ ক্ষেত্ৰত চাইছোঁ। ৰাস্তা ঘাটত এটা আকৌ বানপানীৰ সময়, এই বানপানীৰ সময়ত যাতে মানুহখিনি হঠাৎ পানী আহিলে যাতে কষ্ট নহয়, ক'ৰবাত যদি কিবা যদি ত্ৰুটি আছে, হঠাৎ বানপানী হ'লে যাতে কাৰো ক্ষতি নহয়, তেনেকুৱা দিশবিলাক চাব দিয়া হৈছে। আৰু অলপ সাজু হৈ থাকিব দিয়া হৈছে, যাতে বানপানী হ'লে মানুহখিনিক বচাবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা চব কৰিব লাগিব। স্বাস্থ্য বিভাগটোতো আমি আজি মানে কি মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি আগবঢ়াই গৈছে। মেন পাৱাৰ যদি ক'ৰবাত কিবা কমি আছে, তেনেকুৱাইটো হয়। চিকিৎসা বুলি ক'লে ডক্টৰকেইজন আগতে লাগে। গতিকে ইয়াত আজি মই ইমান তদন্ত নকৰি গোটেইবিলাক দিশ চোৱা নাই, আহি থাকিম অভিভাৱক মন্ত্ৰী হিচাপে নিশ্চয় গোটেইখিনি। সেইটো মই এতিয়া একো নকওঁ, আছিল কিবা হয়তো কিবা টেকনিকেল লাইন কিবা হ'ব পাৰে, কিবা কি আছে পিছত চাই লওঁ। এইখিনি পাৰিলে যদি কিবা কাৰণত এতিয়া কিবা হেৰিত আছে অসুবিধা কামখিনি যদি হোৱা নাই, তেনেহ'লে ক'বৰ কাৰণে চেষ্টা কৰিব নব। আয়ুক্ত মহোদয় আছে, আমি আলোচনাৰ চেষ্টা কৰিম। ৰাস্তা ঘাটৰ ওপৰত বাইদেউ বহুতখিনি সেইটোতো আগৰ তুলনাতো ওদালগুৰি জিলা, মই যেতিয়া দল সংগঠনৰ কামত আহিছিলোঁ, ডিমাকুচি বামুণজুলি এইবিলাকত যাওঁ, ৰাস্তা নাই, দলং নাই, মই নদীৰ বুকুৱে বুকুৱে গৈ দলৰ কাম কৰিছিলোঁ। এতিয়াতো আৰু ৰাস্তা ঘাটৰ কথা ক'বই নালাগে, অলপমান সৰু সুৰা গাঁৱে ভূঞে য'ত যি আছে কিন্তু কৰিব লাগিব। সেইটো চাওক, মই চাওঁ এইটো বস্তু আচলতে আমাৰ মানুহবিলাক সজাগ সচেতন হ'ব লাগিব। ক'ত কি ঘটি আছে, আজি যদি চাওঁ এটা গাঁও, মানে ইয়াত গাঁও প্ৰধান আছে নে মই নাজানো, কিন্তু গাঁও প্ৰধান বা MCL আছে, মানে মানুহবিলাকৰ আচলতে কি জানেনে, আমাৰ এইবিলাকেই ভুল। যদি ক'ৰবাত কোনোবাত গুচিও যায়, পৰিয়ালবিলাকে কথাবিলাক নকয় বা আচলতে সেই অঞ্চলটোৰ মানুহ যদি অৱগত কৰে, তেতিয়া বেয়া ঘটনা নঘটে। কিন্তু আচলতে তেনেকুৱা ধৰণৰ নিজেই যদি সাৱধান নহয়, মানে অৰ্থনৈতিকভাৱে কিছুমান দুৰ্বল মানুহৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটা দেখোঁ। কিন্তু সেই ক্ষেত্ৰত যথেষ্টখিনি ইতিমধ্যে কাম কৰা হৈছে, হ'ব। কিন্তু প্ৰথম কথা হ'ল কি, ভাল বেয়াটো বিবেচনা কৰি মানুহে কিন্তু সাৱধান হৈ কাম কৰিব লাগিব। চাওক, আমাৰ নতুন চৰকাৰ গঠন হোৱাৰ পিছত ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা শ্ৰদ্ধেয় নীলিমা দেৱী ডাঙৰীয়ানীৰ উপস্থিতিত আজি আমাৰ ওদালগুৰি জিলাৰ যি উন্নয়নমুখী আমাৰ বিভিন্ন আঁচনি আৰু জিলাখনত চলি থকা বিভিন্ন প্ৰকল্প ইত্যাদিৰ বিষয়ে আমি পুংখানুপুংখভাৱে আলোচনাত মিলিত হওঁ। অভিভাৱক মন্ত্ৰী ডাঙৰীয়ানীয়ে গোটেই কথাবিলাকৰ বুজ লয়, আৰু তেখেত যিহেতু নতুন মন্ত্ৰী, গতিকে গোটেই কথাবিলাক তেখেতে আমাৰ টীম হিচাপে, আমাৰ সাংসদ, বিধায়ক, গাৰ্জেন মিনিষ্টাৰ তেখেত নেতৃত্বত আৰু বা MCLA EM সকলোৱে মিলি আমি আগন্তুক দিনত জিলাখনৰ যিবিলাক কাম কাজ কিছু ক'ৰবাত সম্পূৰ্ণ কৰিব পৰা নাই ইত্যাদি, তেনেকুৱা ধৰণে আগন্তুক দিনত আৰু কি ভাল আঁচনি আমি আনি জিলাখনক আমি আগবঢ়াই লৈ যাব পাৰোঁ, আকাংক্ষিত জিলাখনক কিদৰে আমি উন্নয়নৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। গতিকে এইবিলাক কথা আজি নিশ্চিতভাৱে আলোচনা হৈছে। আৰু ওদালগুৰি জিলাৰ আমি যিখিনি প্ৰতিবেদন পালোঁ, কিছু সন্তোষজনক। যিহেতু এতিয়া সময় বানপানীৰ সময়, ডিজাষ্টাৰ মেনেজমেণ্ট, ৱাটাৰ ৰিচোৰ্চ,
ইত্যাদি যিবিলাক বিভাগ আছে তেওঁলোকৰো কাম কাজবিলাক আমি আজি পৰ্যালোচনা কৰিছোঁ আৰু নিৰ্দেশনা দিছে আমাৰ গাৰ্জেন মিনিষ্টাৰে DC ডাঙৰীয়াক যে সোনকালে গোটেইকেইটা ৰিলেটেড যিবিলাক ডিপাৰ্টমেণ্ট আছে সকলোৱে মিলিজুলি যাতে আগন্তুক সময়ত যিকোনো এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ বানপানী হওক গৰাখহনীয়া হওক তাৰ পৰা যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ, সোনকালে যাতে আমি পদক্ষেপ ল'ব পাৰোঁ। তাৰ কাৰণে আমাক যি প্ৰয়োজন জিঅ' বেগৰ পৰা আৰম্ভ কৰি পাৰ্কোপাইনৰ পৰা আৰম্ভ কৰি GRৰ পৰা আৰম্ভ কৰি গোটেই কথাবিলাক আজি আমি আলোচনা কৰিছোঁ।